खुलुमबाय स्टुडियोआव उदांस्रि मुसाहारि अदालगुरियाव ख्रिस्टियान कर्डिनेशन कमिटिनि साखोन सिखोन खालामनाय हाबाफारि अदालगुरि सहरनि सोरगिदिं मैला जाबोरजों बुंफबनाय माखासे थावनिफोराव दिनै ख्रिस्टियान कर्डिनेशन कमिटिनि बानजायनायाव साखोन सिखोन खालामनाय हाबाफारि लानाय जादों। अदालगुरि जिल्ला लोगो जिल्ला बेंगिरि लक्ष्मी खाथुमा हाबाफारियाव बाहागो लानानै हाबाफारिखौ बेखेवना होयो। मख'नो गोनांदि अल आसाम ट्राइबेल ख्रिस्टियान कर्डिनेशन कमिटिनि नेहाथारि सुशील दैमारिया फोरमायनाय बायदिब्ला ख्रिस्टियान कर्डिनेशन कमिटिनि सिङाव थानाय मोन 24 आफादफोरा बे हाबाफारियाव बाहागो लानाय जायो होनना फोरमायदों। बेराफारसे आबहावाखौ गुबुंले जानायनिफ्राय रैखाथि होनाय थांखिजों बे हाबाफारिखौ लानाय जादों होननानैबो दिनैनि सानाव बुंथिना होयो बिथां सुशील दैमारिया। डिस्ट्रिक्ट क्रिश्चियन कोऑर्डिनेशन कमिटी तरफर पर आज एंटायर उदालगुरि सिटी क्लीन अप ड्राइव लैसे और ये ड्राइव तो स्वच्छ भारत अभियानर अंतर्गत जी नगरসকলৰ এটা স্বচ্ছতাৰ ওপৰত এটা ৰেংকিং থাকে সেই ৰেংকিঙত তেওঁলোকে যাতে অন্তৰ্ভুক্ত হ'ব পাৰে সেই প্ৰচেষ্টাৰে সেই সুদূৰ এটা তেনেকুৱা এটা এম্বিশনেৰে তেওঁলোকে আজি আগবাঢ়ি আহিছে আৰু সকলো উদালগুৰি চহৰ আৰু ওচৰৰ যিখিনি গাঁও তাৰ পৰা মানুহ আহি আজি এই সাফাই অভিযানত অংশগ্ৰহণ কৰিবৰ বাবে আহিছে আৰু আমি জিলাৰ তৰফৰ পৰা জিলা এডমিনিষ্ট্ৰেশ্যনৰ তৰফৰ পৰা আমিও তেওঁলোকক সহযোগ কৰিছোঁ আৰু তেওঁলোকে এই উদ্যোগটো লিয়াৰ বাবে আমি সঁহাৰি জনাইছোঁ আৰু তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। ওদালগুৰি জিলা খ্ৰীষ্টান কৰ্ডিনেশ্যন কমিটি 24টা সংগঠন লৈ আমি সেইটো গঠিত কৰা হৈছে আৰু সেয়েহে আমাৰ ফালৰ পৰা ওদালগুৰিস্থ যিমান আমাৰ কমিউনিটি সকল আছে সকলোলৈকে আমাৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন ধন্যবাদ দিছোঁ। আমাৰ লগত তেনেকৈ ভালকৈ সহযোগিতা সহভাগিতা দি আমাৰ ওদালগুৰি টাউনখন তথা ওদালগুৰি চহৰখন তেনেকৈ মানে সুন্দৰ তেনেকৈ চাফ চিকুণ ৰাখিবৰ কাৰণে যি আমি প্ৰচেষ্টা চলাইছোঁ ইয়াত সঁচাকৈ আমি সহযোগ পাইছোঁ। সেইকাৰণে আমি administration তথা DC respected DC and also that ADC লক্ষ্মী গুটুম আৰু তেনেকৈ ওদালগুৰি মিউনিচিপাল বৰ্ডৰ এক্সিকিউটিভ অফিচাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সেইটো যিটো চাফ চিকুণৰ যিটো কাৰ্যসূচী লৈছে ইয়াৰ মূল উদ্দেশ্যটো অৱশ্যে আমাৰ সেইটোৱেই হয় আমাৰ ওদালগুৰি টাউনটো তেনেকৈ মানে খুব চাফ চিকুণ থাকিব লাগে আমি ইয়াকে ইচ্ছা কৰিছোঁ আৰু চেষ্টা চলাইছোঁ। যিহেতু আমাৰ ভাৰত চৰকাৰেও তেনেকৈ স্বচ্ছ ভাৰত অভিযান তেনেকৈ প্ৰস্তাৱ লোৱা হৈছে আৰু তেনেকৈ কাম কৰি আছে। আমি আমাৰ দেশৰ নেতাসকলকো আমি ধন্যবাদ দিছোঁ তেনেকৈ স্বেচ্ছাসেৱক অভিযান চলাইছে আৰু ঠিক তেনেকৈ মানে আমাৰ ওদালগুৰি টাউনখন আমাৰ অসমত থকা যিমান ডিষ্ট্ৰিক্ট আছে ঠিক তেনেকৈ সকলো আমাৰ অসমত থকা তথা ভাৰতত থকা তেনেকৈ টাউন চহৰবিলাকত তেনেকৈ ক্লিনলিনেছ বজাই ৰখাটো আমি কামনা কৰোঁ। সেয়ে আমি চেষ্টা কৰিছোঁ আৰু তেনেকৈ আহি থকা দিনবোৰতো আমি চেষ্টা কৰিম আমাৰ ওদালগুৰি টাউনখন তেনেকৈ চাফ চিকুণ ৰাখিবৰ কাৰণে কাৰণ সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট সেইটো মানে অতি প্ৰয়োজন হয় আৰু ইয়াৰ লগতে আমাৰ ঐক্যতা অৰ্থাৎ একতা তেনেকৈ শান্তি সম্প্ৰীতি বজাই ৰখাটো সেইটো আমাক সহায় কৰিব কাৰণ এনেকুৱা ছ'চিয়েল ৱৰ্কত আমি অকলে কৰিব নোৱাৰোঁ সকলোকে আমি মাতা হয় ৰাইজসকলক যেতিয়া আমি সকলো ৰাইজসকলক লৈ তেনেকৈ কাম কৰোঁতে ইউনিটি আমাৰ কিবা হয় ক্ৰিয়েট কৰিব পৰা যায় সেয়ে আমাৰ মানে প্ৰধান লক্ষ্য। ধন্যবাদ। থেংক ইউ।